So guys, যেতিয়া আমি কিবা এটা কৰিব বিচাৰো সেইদিনাখনিয়ে বহুত মানে টেনশ্যন হৈ যায়, মানে কি ক'ম, বতৰটো বহুত বেয়া কৰে। আজিও ওলাই আহিলোঁ আৰু এতিয়া মানে এফালে যাম বুলি আছিলোঁ, বৰষুণ এইবাৰ ৰখি আছোঁ, বৰষুণ এতিয়াও বৰষুণ পৰিয়ে আছে। চ' অলপ এতিয়া যাব পৰা হ'ল, চ' এতিয়া ওলাই আছোঁ গোটেইকেইটা। এণ্ড ক'ত গৈ আছোঁ কি গৈ আছোঁ তাত কৈ আছোঁ বলক। তামাম বৰষুণ দিছে, কি ক'ম আৰু মানে এতিয়া আহি মেলি অলপ ফিল আপ কৰি লৈছে বাইকখনত। ত' গাইজ বহুত দিনৰ মূৰত আপোনালোকক একেবাৰে স্বাগতম। আৰু আজি কি হ'ব নাজানো, কাৰণ বৰষুণতে বহুত দিগদাৰ দিলেই। ত' এতিয়া ওলাই আহিলোৱেই ঘৰৰ পৰা, অহাৰ পিছত এতিয়া মানে কি ক'ম আৰু ঘৰত বহুত দেৰি ৰখিলোঁ, ঘৰত নহয় লগৰটোৰ ৰুমত। ঘৰৰ পৰা ৰাতিপুৱাই আছোঁ, ৰাতিপুৱাতে একো বৰষুণ দিয়া নাছিলে বাৰু, কিন্তু এই লগৰটোৰ ৰুমত আহি মেলি তাতে ভাত চাত বনালে, তাৰপিছত খাই বৈ মানে ওলোৱালে পূৰা বৰষুণ ধামাকা, তাৰ অলপ এৰিলে, তাৰপিছত তিতি বুৰি আহিলোঁ ইয়াত দেখিছে। তাৰপিছত ইয়াত আহি এতিয়া মানে ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'। বৰষুণ পূৰা দি আছে, অলপ ৰখি দিছোঁ ইয়াতে। ত' এইফালে গোলাঘাট গৈ আছোঁ আজি গৈ আছোঁ আমি গোলাঘাট DI কলেজলৈ, কাৰণ DI কলেজত আহিছে আমাৰ সকলোৱে মৰমৰ আশ্চৰ্যদা। চ' তেওঁ আজি মানে প্ৰগ্ৰেম আছে তাত, চ' তালৈ গৈ আছোঁ এনেই আশ্চৰ্যদাক চাবৰ কাৰণে। আৰু কি হয় চব দেখাই আছোঁ আৰু বলক কি হয় তাত গৈ পাই লওঁগৈ। এনেও বৰষুণ মানে ৰাতিপুৱা বতৰটো ভালেই আছিলে, ঘৰৰ পৰা ওলাই অহাৰ পিছত মানে ইয়াৰ ৰুমত অলপ দেৰি ৰখিলোঁ, তেতিয়া ইয়াৰ ৰুমত ভাত চাত বনাই খাই অহালৈ বৰষুণ ষ্টাৰ্ট। তাৰপিছত বৰষুণটো অলপ এৰিলে, তাৰপিছত ইয়াৰ পৰা আহি মেলি এতিয়া আমি ক'ত পালেহি গম নাপাওঁ বাৰু, কিন্তু ইয়াত আহি ৰখি আছোঁ, গোটেই অৱস্থা বেয়া, চুলি তুলি তিতি। চ' এতিয়া কিবা এটা খাই লৈ খোৱাৰ পিছত আমিও এতিয়া বৰষুণটো অলপ এৰিছে আৰু। চ' বলক গৈ থাকোঁ, গৈ যাই মেলি চব কি হয় চব দেখাই আছোঁ একদম। আৰু আশ্চৰ্যদাৰ গানত নাচিব লাগিব পূৰা। চ' বলক ऐसी जीत ना छुप छुपाए, ना छुप छुपाए, ना छुप छुपाए ऐसी। এইফালেতো আমাৰ সেইফালে বৰষুণ দি আছিলে, এইফালে বৰষুণ নাই, পূৰা ধুনীয়া দেখিছে, একোৱে বৰষুণেই পৰা নাই ইয়াত। চ' আমাৰ এইফালে বৰষুণ দি আছিলে, এতিয়া এইফালেতো তাত চাগে পূৰা ধামাকা হৈ আছে। আৰু এয়া ৰহতলা পথাৰৰ ওচৰত মানে ইয়াৰ অকণমান মানে এইখিনি ৰখিছে সিহঁতি। চ' গৈ পোৱাগৈ নাই, গৈ আছোঁ বলক, পোৱাৰ পিছত কি হয় দেখাই আছোঁগৈ। আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, নাজানো মানে কি হৈছে, প্ৰব্লেম অলপ হৈ আছে, সেইকাৰণে ভিডিঅ' বনাব পৰা নাই ইমানকৈ। আৰু ভিডিঅ' দিব বিচাৰোঁ, কিন্তু পৰা নাই। হ'লেও মানে ছাপোৰ্টটো বজাই ৰাখিব, যাতে এনেকৈ আগবাঢ়ি গৈ থাকোঁ। চ' গোটেই পূৰা মানে জবলা হৈ আছোঁ গোটেই। বলক গৈ লওঁ, গৈ পাই মেলি দেখাই আছোঁ কি হয়। তো বলক ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। তো গাইজ ফাইনেলি পাই গ'লে DI কলেজ, আৰু এয়া বিকজ আছে DI কলেজ। তো বলক ভিতৰত পূৰা হাংগামা হৈ আছে। চ' আমি জাষ্ট এতিয়া পাইছোঁহি, এইগাল গোটেইগাল আমাৰ গাড়ীটো আহিছিলে বহুত। চ' গোটেইগাল আহি পাই গ'লে যে তাৰ ভিতৰত বলক, তাৰপিছত দেখাই আছোঁ গোটেইগাল। সেইগাল গোটেইগাল হেৰি পৰা কাপোৰ চেঞ্জ কৰি আছে। কেনেকুৱা লাগিছে হয়? ভাল লাগিছে, বহুত ভাল লাগিছে। অ'কে দেন ব'লা যাওঁ। ভিতৰত পূৰা একদম ধামাকা হৈ আছে, কি ক'ম আৰু মানে পূৰা একদম গান চান বাজি আছে। চ' এতিয়া আমি যোৱাই নাই, এইকেইটাই পূৰা কাপোৰ চেঞ্জ কৰি আছে। মানে কিছুমানে আমাৰ এই কলেজতে পঢ়া হয়, তাৰ পৰা আহে মানে। চ' সেইকেইটাই কাপোৰ চাপোৰ চেঞ্জ কৰি আছে। চ' বলক ভিতৰত গৈ চব দেখাই আছোঁ ধুনীয়াকৈ, নাচিব লাগিব। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। আমি ভাবি আছিলোঁ বহুত দেৰি হৈ গ'ল নেকি,
2টা বজাত অহা কথা আছিলে বাট এতিয়ালৈকে আচুৰ্যদা আহি পোৱাহি নাই চ' গোটেইগালে ৰখি আছোঁ আচুৰ্যদাৰ কাৰণে আৰু বহুতে গান চান গাই আছে পূৰা নাচি আছে চ' আমিও পূৰা অলপ নাচি কৰি আছোঁ আৰু চ' আচুৰ্যদাৰ কাৰণে ৰখি আছোঁ চৰি দেই মানে ভালকৈ বুজা নাই বেয়া নাপাব চ' এতিয়া পূৰা ডান্স কৰি আছে গোটেইগালে আৰু আমিও চাই থাকক চ' সিহঁতিও গোটেইগালে আচুৰ্যদাৰ কাৰণে ৰখি আছে নাচিব নেকি তেতিয়া নাচিব নেকি আহিলে এবাৰ কৈ দিয়ক কিমান নাচিব আচুৰ্যদাৰ কাৰণে চবে ৰখি আছে গোটেইগালে আহি পালে নেকি ৰ'ব আহি পাই গ'লে গাড়ী জাষ্ট সোমাইছে এণ্ট্ৰি হৈছে চ' এতিয়া ষ্টেজত আৰু ধামাকা হ'ব চ' চাই থাকক একদম লাষ্টলৈকে ऐसी जिए ना छुप छुपाए ना छुप छुपाए ना छुप छुपाए ऐसी এতিয়া পাই গ'লে আচুৰ্যদা আৰু এতিয়া হৈ গ'ল ধামাকা কৈছোঁ নাই কি হ'ব এতিয়া ষ্টেজত উঠাৰ লগে লগে হৈ যাব ধামাকা কোনটো গান আছিলে তোমাৰ কি বহুত ধুনীয়া গান এটা চিলেক্ট কৰি আছে চাই থাকক একদম লাষ্টলৈকে আহি পাই গ'লি মনটো বহুত ভাল লাগি আছে কাৰণ আচুৰ্যদাক আজি প্ৰথমবাৰ ওচৰৰ পৰা দেখিছোঁ মানে এতিয়া দেখি পালোৱেই অলৰেডি তাৰপিছত আৰু এতিয়া ষ্টেজত গান গাব গান মানে প্ৰথমবাৰ আচুৰ্যদাৰ প্ৰগ্ৰেম চাব আহিছোঁ চ' বহুত ভাল লাগি আছে আৰু এতিয়া গান চান গাবতো চাই থাকক কি হয় মইতো চাওঁ আপোনালোককো দেখাম চব কি হয় আৰু এয়া গোলাঘাটৰ ডিআৰ কলেজত আহিছে দেৱৰাজ ৰয় কলেজ ত' সকলোৱে আমি ৰখি আছোঁ ষ্টেজত উঠালৈকে ত' চাই থাকক ডিআৰ কলেজলৈ প্ৰথমবাৰ আহিছোঁ গতিকে অলপ ফুৰি লৈছোঁ মানে আচুৰ্যদা উঠাই নাই এতিয়ালৈকে সেইকাৰণে মানে আমি অলপ এনেই চাইডতে আহিছোঁ এইফালে চব ফুৰি লৈছোঁ আৰু তেওঁতো আহি থকা নহয় কোনোবা এদিনাই অহা হয় ত' পূৰা চাউণ্ড বাজিছে পূৰা গান চান গাই আছোঁ বহুত মানুহ আহিছে কি ক'ম মানে গোটেই মানুহে ভৰি আছে গোটেইখন আৰু গোটেইখিনি আচুৰ্যদাৰ কাৰণে আচুৰ্যদা অহা কথা আছিলে 2 বজাত কিন্তু এতিয়া মানে 3 বাজি পাৰেই হৈ গ'ল ত' তেওঁক আমি ভাবিছিলোঁ বহুত দেৰি হৈ গ'ল বুলি অহা বুলি মানে আমি এখন দেৰি হৈ গ'ল যে বৰষুণ দিয়াৰ কাৰণে ভাবিছিলোঁ দেৰি হ'ল বুলি কিন্তু দেৰি নহ'লে আমি আগতে আহি পালোঁ চ' লাগ ভাল আছিলে এতিয়া মুঠতে আৰু ষ্টেজত উঠাৰ কাৰণে ৰখি আছোঁ ভিতৰলৈ সোমাই গৈছে কি হয় নাজানো আমি এনেই অলপ ফুৰি লৈছোঁ মানে এইফালে গোটেইখন মানুহেই আৰু চ' ভালেই লাগিছে প্ৰথমবাৰ আহিছোঁ ডিআৰ কলেজলৈ আৰু আচুৰ্যদাৰ প্ৰগ্ৰেম চাব এইবাৰ প্ৰথমবাৰ আহিছোঁ চ' ভালেই লাগিছে এতিয়ালৈকে ষ্টেজত উঠা নাই কিন্তু আমি দেখিলোঁগৈ ওচৰৰ পৰা মানে দেখিবতো বহুত ভাল লাগে আচুৰ্যদাক আৰু গানো শুনি বহুত ভাল লাগে চ' আৰু এতিয়া বতৰটো বহুত বেয়া কৰি আছে কি হ'ব নাজানো বৰষুণ চৰষুণ দিব চাগে বহুত দূৰে আহি পালোহি চ' পূৰা বৰষুণ দিলে গোটেইখন আমি আহোঁতে ভিজি আহিছিলোঁ এতিয়াতো অকণমান ইয়াততো একো বৰষুণ এতিয়ালৈকে দিয়া নাই এতিয়া দিব যেনহে লাগিছে কাৰণ বতৰটো অকণ বেয়া কৰি আছে আৰু বাকীকেইজনে সেইফালে অলপ আছে আমি এইফালে অলপ ফুৰিব গুচি আহিলোঁ চ' আৰু নাযাওঁ ব'লা গোটেইকেইটা অকণমান ফুৰিব আহিলোঁ চব অলপ সৰু গাইজ বতৰ ধামাকা কৈছোঁ ন বতৰ বহুত বেয়া হৈ আছে আৰু মানে আচুৰ্যদা এতিয়ালৈকে উঠাই নাই চ' বেলেগে কোনোবাই গান গাইছে আৰু এতিয়া আমি গোটেইগালে ৰখি চাই আছোঁ এই ওপৰতে ষ্টেজ এয়া আচুৰ্যদা এইফালে আছে ত' আহিব এতিয়া আমি ৰখি আছোঁ তেওঁৰ কাৰণে আৰু মানুহ দেখাই আছোঁ ৰ'ব এই ওপৰত দেখিছেনে তামাম মানুহ কৈছোঁ নহয় আৰু বতৰ সন্ধিয়াও হৈ আহিছে বতৰো বেয়া হৈ আহিছে গতিকে কি হয় চাই আছোঁ আৰু মুঠতে চায়ে যাম ৰখি আছোঁ আৰু মই নাচাওঁ অকলে আপোনালোককো দেখাম ত' চাই থাকক ৰ'ব Serengoi লাগিলে বুকুতে লৈ লাগে তই আছিলে তাতে গৈ মাৰে গৈ এতিয়া ষ্টেজলৈ এতিয়া ধামাকা হ'ব চাই থাকক দেখাই আছোঁ চব আহি গ'ল আচুৰ্যদা পাই গৈছে এতিয়া বৰষুণ ষ্টাৰ্ট বৰষুণ গাবলৈ পোৱাই নাই বৰষুণ ষ্টাৰ্ট হৈ গ'ল পুৰা বৰষুণ
हालात देख लो क्या हो गया है मार्चात पार्टी গৈছে মানে পুরা ডান্স করেছে গুটে গেলে তো পুরা নাচি আছো আৰু কাম 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 Because
পুৰা ডান্স কৰি আছো ini gunakan dulu. Gue asik walaupun গান গোৱা অলৰেডি শেষেই হ'ল আৰু ত' তামাম নাছিলোঁ গোটেই বৰষুণ দি আছে এতিয়াও গোটেইখিনি এতিয়া অলপ মানে ৰেষ্ট লৈ লৈছোঁ আৰু মোৰ মাতটো ভাঙি গ'ল কাৰণ পূৰা চিঞৰি চিঞৰি গান গাই আছিলোঁ সকলো মানে এতিয়া ঘৰা ঘৰি গৈছেগৈ আৰু চ' বহুত বেছিয়ে হ'লে এনেকুৱা হ'ব বুলি মানে এনেকৈ নাচিম বুলি অহা নাছিলোঁ আচলতে কিন্তু পূৰা নাচিলোঁ এতিয়া ভাল লাগিলে এতিয়া ঘৰ যাম এফালে হামজাও যাব এতিয়া চবেই পূৰা ফটো মাৰিবৰ কাৰণে কৈছে আমি যোৱাই নাই যাম এবাৰ মজা লাগিলে কৈছোঁ নহয় ফাইনেলি প্ৰগ্ৰেম খতম আৰু পূৰা তিতিলোঁ মোবাইল চোবাইল চব তিতিলে আৰু এতিয়া আচুজনা আছে ভিতৰত আমি যদি লগ পাওঁ তাৰ কাৰণে ৰখি আছোঁ আৰু তাৰপিছতে গোটেই তিতি ভিজি একদম পূৰা চেছত পূৰা নাছিলোঁ চব দেখিলে চাগে এতিয়া ব্লগত মানে আগতে তাৰপিছতে এতিয়া গোটেইকেইটা অকণ ৰখি আছোঁ ফটো চটো চবেই মাৰিবৰ কাৰণে ভিৰ কৰিলে এতিয়াও ৰখি আছে গোটেইগাল আৰু গোটেই হালাত কেনেকুৱা হৈ গ'ল কি ক'ম আৰু ৰ'বা দেখাই আছোঁ মই চ' গাইজ ফটো দুখনত মাৰিব গৈছিলোঁ যিহে ভিৰ গুচি আহিলোঁ নামাৰিলোঁ বাৰু ইমান এতিয়া ৰখি আছোঁ ভিতৰতে আমি ফটো মাৰিবৰ কাৰণে গৈ আছোঁ আমি মানে ভিতৰত ৰখি আছে লাহেকৈ কৈছোঁ শুনিছে নাই গম নাপাওঁ ভিতৰত এতিয়া যাম দুজনকৈ যাব দি আছে চ' আমি তাত গৈ ফটো মাৰিমগৈ গাইজ পূৰা ফটো চটো মাৰিছিলোঁ আৰু আমাৰ ধুনীয়াকৈ গোটেইকেইটাই আৰু এতিয়া যাওঁগৈ ঘৰলৈ মানে পূৰা সন্ধিয়া হৈ গ'ল আৰু আচুৰ্য আগত যায়গৈ চ' আমিও যাওঁগৈ আৰু বহুত ভাল লাগিলে আহি চ' গাইজ এতিয়া তাৰপৰা গুচি আহিলোঁ এতিয়া মানে কলেজৰ আগফালে বহি আছোঁ গোটেইকেইটাই আৰু মোৰতো বহুত ভাল লাগিলে নাচি কৰি কেনেকুৱা লাগিলে ঐ ভাল লাগিছে নাচি পূৰা নাচিলোঁ একদম তাৰপৰা আহি কৈছোঁ নাই বহুত ধুনীয়া লাগিলে মানে আৰু এতিয়া যাওঁগৈ আৰু বহুত ভাল লাগিলে আহি মেলি আৰু আচুৰ্যক আজি ফাৰ্ষ্ট টাইম ওচৰৰ পৰা দেখিছোঁ বহুত বেছি ভাল লাগিছে চ' এতিয়া আৰু ইয়াত দেৰি নকৰোঁ সন্ধিয়া হৈ গ'ল চ' এতিয়া যাওঁগৈ আৰু যদি
ভিডিঅ'টো কেনেকুৱা পালে নাজানো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব মোৰ মাতটো ফাটি গ'ল ভাঙি গ'ল মানে মই বহুত চিঞৰি চিঞৰি নাচি আছিলোঁ চ' যদি ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব কাৰণ 10K চোন 10K হ'ব আৰু চ' 10K পাছত ভাল ভাল ভিডিঅ' দিব আৰু ট্ৰাই কৰি থাকিম চ' যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব চ' আজিলৈ বাই বাই চ' গাইছ এতিয়া পাই গ'লোহি আমি মানে কি কয় মোৰ মাতটো চাগে কেনেকুৱা লাগিছে গম নাপাওঁ এই আমি পাই গ'লি ৰধলা পথাৰ গোলাঘাট যাওঁতে পাই এইখিনিতে আমি ৰখি আছোঁ ইমান ধুনীয়া নাজাৰা কি ক'ম আৰু এইফালে একদম কি ভাল লাগিছে চবফালে পথাৰ আৰু দিন মানে ভবা নাছিলোঁ এনেকুৱা হ'বগৈ বুলি কিন্তু তাত গৈ ইমান ভাল লাগিলে কি ক'ম মানে নাচিলোঁ কৰিলোঁ ইমান ওচৰৰ পৰা আচৰ্যতাক দেখিছোঁ মানে কি ক'ম মানে বহুত ভাল লাগিছে মানে ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু ইমান ভাল লাগিলে মানুহজনক গান শুনাতকৈ নাচি বেছি ভাল লাগিলে কি ক'ম আৰু তাৰপিছতে এতিয়া আৰু চবেই গুচি আহিলে আমাৰ লগৰবোৰকে আমাৰ সিহঁতি গাড়ী লৈ আহিছে আৰু আমি এইকেইটা বাইকত আহিছিলোঁ চ' সিহঁতি গুচি গৈ আছে তাৰপিছত আমি আগতীয়াকৈ আহিলোঁ সিহঁতৰ কাৰণে অকণ ৰখি দিছোঁ তাৰপিছতে আৰু বহুত বেছি ভাল লাগিলে কি ক'ম আৰু এতিয়া আৰু আমি ঘৰলৈ যাওঁগৈ সন্ধিয়াও হৈ গ'ল চ' সেইখিনিতে ৰখি মেলি ভাবিলোঁ ৰীল এটাকে বনাই লওঁ ইমান ধুনীয়া নাজাৰা চ' আৰু মোৰ ইনষ্টাগ্ৰামত চাব পাৰে ইনষ্টাগ্ৰামত আছে নীল বিকাশ বুলি চ' তাতো ফ'ল' চ'ল' কৰি ল'ব ভাল লাগিব আৰু এতিয়া ভিডিঅ'টো তাতে এণ্ড কৰিছিলোঁ তাৰপিছত ইয়াত ভাবিলোঁ ইয়াতো এটা হেৰি লৈ লওঁ বুলিছোঁ যদি ভাল লাগিলে একবাৰ কৰি দিছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব এণ্ড আজিলৈ ইমানেই আৰু এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ তো বাই বাই